এয়া দৰং আৰু ওদালগুৰি জিলা ভিত্তিত লগুণ দিয়া হৈ আছে, মানে উপনয়ন হৈ আছে। প্ৰায় 500জন ল'ৰাৰ আজি উপনয়ন হ'ব। উপনয়নৰ মানে ইয়াতে দৰং আৰু ওদালগুৰি জিলা ভিত্তিত হ'ব আৰু এখন মঙলদৈ নৱগ্ৰহ মন্দিৰত হৈছে। তাকে আপোনালোকক অলপ দেখুৱাবলৈ ভিডিঅ'টো বনাইছিলোঁ। আহক চাওঁ কেনেকৈ কি কৰি আছে। এয়া গা ধুই আছে। বাকীখিনি মই নকওঁ, আপোনালোকে চালে বুজিব। মই ভইচখিনি লগাই দিম, আপোনালোকে চাই থাকিলে বুজিব। ফাৰ্ষ্ট এনেকৈ চূড়াকৰণ কৰি ল'ব। ইয়াত দেখিছেনে চুলিত ধৰি আছে কাৰণে এনেকৈ চুলিত মানে এইটো চূড়াকৰণ কৰি লৈছে। তাৰপিছত এই আগত দিকে মই দেখুৱাই দি আছোঁ। আগতে এই কাপোৰ যে উৰাই দিছে তাতে লগুণ দিব, সেইটো কাৰণে কাপোৰখন উৰাই দিব। ইয়াৰ পিছৰখিনি চাই বহুত ভাল লাগে। হাতত লাখুটি এটা লৈ চাবচোন, ভিক্ষা খুজিব আহিব। এইখিনি চাব চাওক। বহুকেইজন আছে বাৰু, এজনক দেখুৱাই দি আছোঁ মই। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।